নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা অন্য ব্লগ লৈ আপোনালোকৰ মাজত। আজি যিহেতু স্কুল বন্ধ, সেয়েহে ধূপধাৰা সাপ্তাহিক বজাৰলৈ আহিলোঁ। তো চাই থাকক ভিডিঅ'টো। এই ভিউটো দেখি সঁচাকৈ মন মোহিত হ'ল। সেউজীয়া সেউজীয়া। ফাইনেলি ধূপধাৰা সাপ্তাহিক বজাৰ আহি পালোঁ বাৰু। এই বজাৰখন গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত। সপ্তাহত প্ৰতিটো সোমবাৰে এই বজাৰখন হয়। এইপিনে আকৌ কাপোৰৰ বজাৰ। অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহু বুলি অলপ কাপোৰৰ বজাৰ কৰিলোঁ। এইবাৰ আকৌ মই চেণ্ডেলৰ মাৰ্কেটত আহিলোঁ। এযোৰ চেণ্ডেল প্ৰয়োজন হৈ থকা বাবে চেণ্ডেল ল'লোঁ। বিভিন্ন ধৰণৰ চেণ্ডেল উপলব্ধ। চাওকচোন বন্ধু বান্ধৱীসকল। এতিয়া আকৌ মাছৰ বজাৰত আহিলোঁ আৰু ৰূপচন্দা মাছ কিনিলোঁ। আপোনালোকে কি মাছ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন কমেণ্ট বক্সত। ইপিনে আকৌ বৃহত্তৰ এলেকাৰ কাঠৰ সামগ্ৰীৰ বজাৰ। কম দামত সকলো ধৰণৰ কাঠৰ সামগ্ৰী ইয়াত পাব। কেইদিনমান আগতে এটা অৰ্ডাৰ কৰা পাৰ্চেল আজি আহিছে বাৰু। A few moments later. এতিয়া আকৌ পাৰ্চেলটো আনবক্সিং কৰি আছোঁ, তো চাই থাকক। পাৰ্চেলটো হ'ল চেলফি ষ্টিক। আৰু ব্লগিং কৰিব সুবিধা হয় বাবে এই পাৰ্চেলটো মই অৰ্ডাৰ দিছোঁ। পাৰ্চেলটো ঠিকেই আছেনে নাই সকলোখিনি চালোঁ বাৰু। শেষত সকলোখিনি ঠিকেই আছে। এইটো হ'ল ব্লুটুথ চুইচ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। লগতে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম ফ'ল' কৰি দিব। এতিয়া আকৌ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তৰমুজ খাবলৈ ওলাইছোঁ। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।